নমস্কাৰ দৈনিক বাতৰিৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত লৈ আহিছো অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। এবাৰ পুনৰ ৰাইজৰ মূৰত মাধমাৰ। এইবাৰ পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। আকৌ 1000 কোটি টকাৰ ঋণ ল'ব হিমন্ত চৰকাৰে। অহা 17 অক্টোবৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আকৌ ল'ব 1000 কোটি টকাৰ ঋণ। আৰু এই ঋণৰ বাবে ইতিমধ্যে বিত্ত বিভাগে ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছে প্ৰস্তাৱ। আৰু বন্ধুসকল, যোৱা 3 অক্টোবৰত ৰাজ্য চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈছিল 1000 কোটি টকাৰ ঋণ আৰু যোৱা ছেপ্টেম্বৰ মাহত লৈছিল 1500 কোটি টকা। বন্ধুসকল, চলিত বিত্তীয় বৰ্ষৰ 7 মাহৰ ভিতৰত চৰকাৰে ঋণ লৈছিল মুঠ 14000 কোটি টকা আৰু এই 2.5 মাহতে ৰাজ্য চৰকাৰে ঋণ লৈছে মুঠ 47000 কোটি টকা। আৰু এতিয়া ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ হ'লগৈ 1,51,000 কোটি টকা। এই মুহূৰ্তত জনাইছো আজিৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ডাঙৰ খবৰ। এবাৰ ইজৰাইল আৰু পেলেষ্টাইনৰ যি যুদ্ধ আছিল সেই যুদ্ধৰ প্ৰভাৱ পৰিছে দিল্লীত। JNUৰ পাছত এইবাৰ ৰাজপথত নামি আহিছে ছাত্ৰ ছাত্ৰীয়ে, তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছে। এবাৰ ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ উত্তাপ দিল্লীৰ ৰাজপথত চলিল আৰু পেলেষ্টাইনৰ সমৰ্থনত এইবাৰ দিল্লীত প্ৰতিবাদ কৰিছে একাংশ শিক্ষাৰ্থীয়ে। আৰু JNUৰ পিছতে এইবাৰ দিল্লীৰ ৰাজপথত জামিয়াৰ শিক্ষাৰ্থী। এবাৰ পেলেষ্টাইনৰ সমৰ্থনত জামিয়াৰ শিক্ষাৰ্থীয়ে দিল্লীৰ ৰাজপথত দিলে শ্লোগান। আৰু জামিয়া মিলিয়াৰ একাংশ ছাত্ৰই প্ৰতিদিনে পেলেষ্টাইনক সমৰ্থন কৰি দি আহিছে শ্লোগান। এবাৰ ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ প্ৰভাৱ পৰিল ভাৰতৰ ৰাজধানী দিল্লীত। আৰু বন্ধুসকল, ইজৰাইলে পেলেষ্টাইনৰ ওপৰত অত্যাচাৰ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জামিয়া মিলিয়াৰ ছাত্ৰই। এবাৰ ভাৰতবাসীৰ বাবে আহি পৰিছে এটা খুবেই ভাল খবৰ। এবাৰ 235 গৰাকীকৈ ভাৰতীয় যাত্ৰীক লৈ ইজৰাইলৰ পৰা আহিল দ্বিতীয়খন বিমান। এই মুহূৰ্তত দিবলৈ লৈছে এটা খুবেই ভাল খবৰ, কিয়নো নতুন দিল্লীত অৱতৰণ কৰা 235 নাগৰিকৰ ভিতৰত আছে 5জন অসমীয়া। আৰু খবৰ অনুসৰি তেওঁলোকে ভাৰতৰ ভূমিত লেণ্ডিং কৰিয়াই দিলে বন্দে মাতৰম ধ্বনি। আৰু এতিয়ালৈকেও ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ মাজত আবদ্ধ হৈ আছে 18000 ভাৰতীয় নাগৰিক। আৰু জানিব পৰা মতে প্ৰতিগৰাকী ভাৰতীয়ক সুৰক্ষিতভাৱে স্থানলৈ অনা হ'ব অপাৰেশ্যন অজয়েৰে। আৰু ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ভয়ংকৰ খবৰ। এবাৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে এজন মহিলাৰ লগতে আহত হৈছে বহু কেইজন। এবাৰ তামোলপুৰৰ কুমাৰিকাটাত নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোতে থিতাতে নিহত হৈছে এগৰাকী মহিলা, লগতে আহত হৈছে বহু কেইজন। বন্ধুসকল, জানিব পৰা মতে সোমবাৰে নিশা সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন বহু কেইজন লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু নিহত হোৱা মহিলাগৰাকী আছিল দক্ষিণ কুমাৰিকাটৰ গীতা ডেকা। এইবাৰ ইজৰাইলৰ বিৰোধিতা কৰিছে ৰাছিয়াই আৰু ইজৰাইল আৰু হামাছৰ যুদ্ধক লৈ এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ প্ৰতিক্ৰিয়া। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। এইবাৰ ইজৰাইলৰ বিৰুদ্ধে থিয় দিছে ৰাছিয়াই। বন্ধুসকল, হামাছ আৰু ইজৰাইলৰ যুদ্ধক লৈ এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰিছে প্ৰতিক্ৰিয়া। এইবাৰ স্বাধীন পেলেষ্টাইন গঠনৰ পোষকতা কৰিছে পুটিনে। গতিকে পুটিনে কৈছে যে পূব জেৰুজালেমক ৰাজধানী হিচাপে লৈ গঠন কৰক পেলেষ্টাইন। আৰু লগতে মন্তব্য কৰি কৈছে যে নিশংসভাৱে হামাছৰ বিৰুদ্ধে আক্ৰমণ চলাইছে ইজৰাইলে। পুটিনে কৈছে আক্ৰমণ চলোৱাৰ পূৰ্বে নাগৰিকসকলৰ কথা ভাবিব লাগে ইজৰাইলে বুলি এক ডাঙৰ মন্তব্য কৰিছে। আৰু গাজাত বাস কৰা সকলো নাগৰিকেই সমাজৰ সমৰ্থক নহয়। এবাৰ ইজৰাইলক শীঘ্ৰেই আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। আৰু ইজৰাইলে কৰা ভূমি যুদ্ধত অধিক নাগৰিক ক্ষতিগ্ৰস্ত হ'ব, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। পুটিনে কৈছে আত্মৰক্ষাৰ বাবে ইজৰাইলৰ স্থিতিক সমৰ্থন ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ। পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ভাল খবৰ, কিয়নো আজি ভাৰত আৰু পাকিস্তানৰ হাই ভল্টেজ খেল অনুষ্ঠিত হ'ব আৰু এইবাৰ পাকিস্তানক পোনপটীয়াকৈ ৰুধিবলৈ সাজু হৈছে ভাৰত। বন্ধুসকল, পাকিস্তানৰ কেপ্টেইন বাবৰ আজমৰ নেতৃত্বত সংগঠিত হৈছে এই পাকিস্তানৰ দলটো। আৰু আজি আহমেদাবাদত চলিব শ্বাহৰুদ্ধকৰ ভাৰত আৰু পাকিস্তানৰ খেল। আৰু ইতিমধ্যে টছত জয়ী হৈ ভাৰতৰ বলিং কৰাৰ সিদ্ধান্ত।
গতিকে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ভাৰত আৰু পাকিস্তানৰ হাতখনতকৈ খেলৰ হাতখনতো জয় হৈছে ভাৰত। আৰু আজিৰ এই খেলখন চাবলৈ অধিক আগ্ৰহেৰে বাট চাই আছে বিশ্ববাসীয়ে। বন্ধুসকল, আপোনালোকে জানে যে ৱৰ্ল্ড কাপৰ ইতিহাসত সদায় ভাৰত পৰাস্ত কৰি আহিছে পাকিস্তানক। গতিকে এইবাৰ ৱৰ্ল্ড কাপত সন্মান ৰক্ষাৰ যুঁজত নামিব পাকিস্তানে।